বন্ধুসকল ফাইনেলি আমাৰ যিটো 7 days যিটো এক্সপিডিশ্যন আছিলে সেইটো আজি লাষ্ট ডে মানে আমি আহি আছোঁ পেংগঙৰ পৰা লে অভিমুখে চাংলা পাছটো পাৰ হৈ চাংলা পাছটো হ'ল ইণ্ডো চাইনা বৰ্ডাৰলৈ যোৱা এটা পাছ হয় সেইটো আপোনাৰ হাইট হয় 17,688 ফিট হয় বহুতো ওখ হয় চ' সেই পাছটো বহুতো ভয়ানক ৰাস্তা হয় এইটো অলমষ্ট এটা ডেঞ্জাৰাছ ৰোড বুলি কোৱা হয় চাংলা পাছটো লেহৰ যিটো ৰোড হয় তো আমাৰ যেতিয়া 7 দিনীয়া যিটো ভ্ৰমণ আছিলে লে লাডাখ ভ্ৰমণ খুবেই ভাল লাগিলে আমাৰ যিটো মানে এজেঞ্চি আছিলে গাইডেড এজেঞ্চি মটৰটোৰ লাডাখ তেওঁলোকে যথেষ্ট আমাক সহায় কৰিলে আৰু যিকেইজন আমাৰ তেওঁলোকৰ যিটো ৱেল গাইডেড প্লেন তেনেকুৱা মানে যিজন মাৰ্চেল আছিলে মাৰ্চেল বাছ তেওঁলোকৰ ৰিকভাৰী ভাল এইবিলাক গোটেই ৱেল মেনেজমেণ্ট কৰি আমাক ধুনীয়াকৈ ইমান সুন্দৰ সুন্দৰ জেগাত ৰাখিলে খোৱা বোৱা আমি একো প্ৰব্লেমেই পোৱা নাই চব ফালৰ পৰা ইমান মানে কি ক'ম আৰু বহুত ভাল হয় তেওঁলোক গতিকে তেওঁলোক ইয়াতো যদি আপোনালোকে লে লাডাখ ভ্ৰমণ কৰিব আহে তেতিয়াহ'লে মটৰৰ থ্ৰুদি আহিব পাৰে চ' ইমান ধুনীয়া এটা সুন্দৰ আমি ভ্ৰমণ কৰিলোঁ বা ইমান হিমালয়ন ৰেঞ্জত থকা ইমান সুন্দৰ সুন্দৰ অপূৰ্ব দৃশ্য যিটো কেতিয়াও দেখা নাছিলোঁ বা হোৱা নাছিলোঁ সেই দৃশ্য উপভোগ কৰি খুবেই ভাল লাগিলে আৰু এইটো গোটেই জীৱনৰ কাৰণে এটা স্মৃতি হৈ যাব আৰু এইটো কেতিয়াও পাহৰিব নোৱাৰোঁ আমি যিবিলাক স্মৃতি আকৌ বাইক ৰাইডিং কৰি এটা ইমান সুবিশাল পৰ্বতৰ মাজে মাজে বাইক চলাই যিটো সৌন্দৰ্য উপভোগ কৰিলোঁ সেইটো সঁচাকৈ অতুলনীয় সেনেকুৱা সৌন্দৰ্য ভাবিছোঁ আৰু জীৱনত কেতিয়াও দেখা নাপাম চাগে আৰু ইয়াতে কথা হ'ল কি যদি আপুনি এই ৰোডটো লে লাডাখ যদি ভ্ৰমণ বাইকত কৰে তেতিয়া বহুত বেছি ভাল লাগে মানে মেইনলি এইটো ৰোডটো বাইকিঙৰ কাৰণে হয় কিন্তু বাইকত বহুত আপুনি মজা ল'ব পাৰে যিবিলাক সৌন্দৰ্য চকাৰত দেখা পায় বহুত ভাল লাগে বাইক চলাই বহুত মজা লাগে তো বন্ধুসকল আমি এতিয়া চাংলা পাছৰ ৰাস্তাত আহি আছোঁ তো কি হ'ল লে চিটি আজি বন্ধ আছে বোলে কিবা এটা ক্লেছ হৈ গ'ল হিন্দু আৰু বুদ্ধিষ্টৰ মাজত তো লে চিটি আজি বন্ধ পূৰা লে ডিষ্ট্ৰিক্টে বন্ধ আছে বুলি কৈছে তো ইয়াতে আমি কিবা এটা পাইছোঁ খাবৰ কাৰণে আমলেট চামলেট চাহ খাই লওঁ তাতে লেহত গোটেই বন্ধ হ'ব বোলে খাবলৈ একো নাপাম জানো বুলি কৈছে চ' আমলেট চামলেট আছে চাহ আছে গৈ খাই লৈছোঁ আৰু বিৰাট ঠাণ্ডা মানে সাংঘাতিক ঠাণ্ডা বাইক চলাইছোঁ মানে একদম মানে পাগলা হৈ গৈছোঁ ইমান ঠাণ্ডা মানে চলাব মানে ঠিক আছে তাই লগ পাই আছোঁ চি ইউ টেক কেয়াৰ বাই বাই বন্ধুসকল আমি পেংগঙৰ পৰা আজি 9টা বজাত ওলাই আহি একা বেকা ৰাস্তাৰে পাহাৰৰ মাজেৰে আহি আমি পালে চাংলা পাছত থাৰ্ড ৱৰ্ল্ড হাইষ্ট মোটৰবল বাছ এইটো চাংলা পাছ হয় এইটো আপোনাৰ এলটিটিউড হয় 17,688 17,000 88 ফুট এবভ চি লেভেল চব চাংলা পাছত আছোঁ এতিয়া চাংলা এতিয়া আমি কিবা এটা কেম্প আছে এতিয়া কিবা এটা হৈ আছে আমি লংগৰ নে কি হৈ আছে বোলে আমি আছোঁ চাংলা পাছ 17,088 ফিটত স্ন'ফল হৈছে অলপ চাগে স্ন'ফল হ'বলৈ আপুনি কৈছে এতিয়া স্ন'ফল হৈ আছে ঠাণ্ডা মানে স্ন'ফলটো বৰফলৰ পৰা পাইছোঁ স্ন'ফলটো বিৰাট ঠাণ্ডা মোৰ মানে টুপিটো হেৰিত থাকিলে বেগত থাকিলে বিৰাট ঠাণ্ডা লাগিছে বতৰ চব চাংলা বছৰ বিৰাট ঠাণ্ডা লাগিছে অলপ স্ন'ফল হৈ আছে দুইটা এই চব স্ন'ফল পটককৈ চেঞ্জ হয় বুলি কৈছে সেই চেঞ্জ হৈ গুচি গ'ল কাৰণ মানে ইমান ধুনীয়া বতৰ হৈ আছিলে লাহে লাহে পূৰা স্ন'ফল হৈ গুচি গ'ল এতিয়া আমাৰ গ্ৰুপ ফূৰ্তি কৰি আছে
नजारा फीलिंग ग्रेट यार ये गाइड है हमारा मार्शल यार पूरा फुटे गए से जगह दिले मार्शल चलिए अब चलते हैं प्रॉब्लम हो जाएगा ज़्यादा फिर मैं ठीक नहीं हूँ चांगला चौक स्नोफॉल चौक केनेकुवा बतर হৈ গৈছে ইফান বতৰ পৰা আহি গ'ল চাংলা পিছত বিৰাট ঠাণ্ডা লাগিছে কিবা এটা লগাই লওঁ এই চব চাংলা পাছ সাংঘাতিক বতৰ বেয়া কৰি দিলে ঠাণ্ডা লাগিছে মোৰ টুপি চুপি একো নাই চব বেগত ভৰাই থলোঁ মানে টুপি চুপি বেগত ভৰাই থলোঁ আনএক্সপেক্টেড হৈ গ'ল দেই কিবা এটা চব চাবলৈ গ'লা গতিকে পিন্ধি লওঁ সেয়া চব পূৰা বেগত স্নো পৰি গৈছে বিৰাট ঠাণ্ডা হৈছে দেই চাংলা পাছ চব এতিয়া আমি কিবা এটা হৈ আছে এতিয়া আমি খানা খুৱাইছে লংঘৰ হৈ আছে তো গাইছ ইয়াতে আমি চাংলা পাছত আছোঁ তামাম ঠাণ্ডা হৈ গৈছে চাংলা বাবা মন্দিৰ এইটো চাংলা বাবা মন্দিৰ বুলি কয় চব 7.6 যাবলৈ 5,560 মিটাৰ ইয়াৰ পৰা আমাৰ লে আছে 75 কিলোমিটাৰ লেহলৈ কাৰ্গিল 310 মনালী 410 শ্ৰীনগৰ 526 বা আমি যাওঁ লে আছে 75 কিলোমিটাৰ বিৰাট ঠাণ্ডা হয় মাইনাছত বাইক চলোৱা ফুল আজি বাইক চলাই হাততে অকৰা গৈ পেলাই চাংলা বছৰ ৰাস্তাটো মাইনাছত আমি বাইক চলোৱা অকৰা কৰিছে ঘূৰছে কামেই কৰা নাই ইমান ঠাণ্ডা ইমান হাৱা মানে কি ক'ম আৰু এইটো মাইনাছ টেম্পাৰেচাৰ চাংলা বছৰ আছে তাতে বাইক চলাইছোঁ বাপৰে বাপৰে কাম দিয়া নাই চেষ্টা হৈ গৈছে জেকেটো কাম দিয়া নাই ইমানে ঠাণ্ডা লাগিছে কপি গৈছোঁ অকণ ৰখিলোঁ তাতে তাৰপিছত ইমান আমি তো লেহ ৰোড বিৰাট ডেঞ্জাৰ ৰোড হয় এইটো আৰু বিৰাট নেৰ' ৰোড হয় চাওকচোন খাৱৈ চাওক তামাম খাৱৈ হয় এইটো আমাৰ বাইকখন আমাৰ এখন বাইক বেয়া হৈছে তেতিয়া ভাল কৰি আছে ৰখিল চকনীয়াতে এইটো হ'ল চাংলা টু লে ৰোড
আজি আমি এতিয়া ৰিটাৰ্ণ আহোঁতে চাংলা পাছত আপোনাৰ -3 টেম্পাৰেচাৰ হয়। তাতে বাইক চলাইছোঁ, গোটেই বৰফ স্ন'ফলো হৈ গৈছে, ইমান ঠাণ্ডা, হাত চাদম অৱস্থা বেয়া হৈ গৈছে, গা মানে কি ক'ম আৰু গোটেই ঠাণ্ডা হৈ গোটেই গা চা ফাটি ৰঙা টাইপ হৈ গৈছে। তথাপিতো বহুত ভাল লাগিলে, বাকী এডভেঞ্চাৰ হ'লেও চেলেঞ্জিং হ'লেও বহুত ভাল লাগিলে। কাৰণ কষ্ট হ'লেও যিখিনি চকুৰ আগত যিখিনি আপুনি ভিউ দেখা পায় বা যিবিলাক হিমালয় ৰেঞ্জৰ যিটো বিউটি দেখা পায়, দেখিলে আপোনাৰ মনটো খুবেই ভাল লাগি যাব। চ' গাইজ বেয়া লাগিছে, 7 দিন কেনেকৈ গ'ল গমেই নাপালোঁ। ত' আমি এতিয়া আহি আছোঁ লেহ অভিমুখে। ত' লেহত গৈ কাইলৈ আমাৰ ফ্লাইট আছে গুৱাহাটীলৈ। চ' আমি আকৌ ঘৰলৈ গুচি যাম, ঘৰত গৈ আকৌ আগৰ দৰে নিজৰ নিজৰ কামত ব্যস্ত হৈ যাম। চ' এই 7 দিন খুবেই ভাল লাগিলে আৰু এইটো জীৱনৰ কাৰণে সদায় মনত থাকি যাব। এনেকুৱা এটা এক্সপিৰিয়েঞ্চ বাইকত আমি লেহ লাডাখ ফুৰিলোঁ বুলি, এইটো বহুত ভাল লাগে। চ' থেংক ইউ গাইজ। এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকলৈ, যদি মোৰ এই চিৰিজটো ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ, টেক কেয়াৰ, বাই বাই, টাটা, सी यू। अपलोड नहीं कर सकते क्या? क्या सर? मोटोरोबल पेज में हम अपलोड नहीं कर सकते। তো এখন বন্ধুসকল আছিলে মটৰটোৰ আমাৰ ৰিকভাৰী ভান, তেওঁলোকে বহুত আমাক হেল্প কৰিলে, যথেষ্ট হেল্পফুল হয়। গতিকে আপোনালোকে লেহ লাডাখ ভ্ৰমণত আহে, এইখন আহিব মটৰটোৰ এখন ৰিকভাৰী ভান হয়। তেওঁলোকৰ ৱেল মেনেজমেণ্ট হয়, ৱেল গাইডেড হয়, তেওঁলোকে যথেষ্ট সহায় কৰিলে। তেওঁলোকৰ সহায়ৰ বলতে আমি ইমান ধুনীয়াকৈ এটা সাংঘাতিক ধৰণৰ এটা চেলেঞ্জিং আৰু এডভেঞ্চাৰাছ জাৰ্ণি এটা কমপ্লিট কৰিলোঁ। চ' ভাল লাগিলে। যদি কেতিয়া লেহ লাডাখ আহে তেওঁলোকৰ এই মটৰটোৰ থ্ৰুৱেদি আহিব পাৰিব। থেংক ইউ। পালোহি লেহ মানালী হাইৱে। তো এতিয়া আমি এইটো মেইন হাইৱেত উঠি গ'লোঁ। ইয়াৰ পৰা যাম এতিয়া লেহত। তো এটা চাইডে যাব কাশ্মীৰ, এটা চাইডে যায় মানালী, আৰু আমি গৈছোঁ লেহ। তো এইটো হ'ল আপোনাৰ লেহ মানালী হাইৱে। ইয়াৰ পৰা লেহলৈ আৰু 40 কিলোমিটাৰ আছে। যিহেতু আমি চাংলা পাছ হৈ এইটো লেহ মানালী হাইৱেত আহিলোঁ। এইটো কি হ'ল, সঁচাকৈ বহুত ভাল লাগিলে জাৰ্ণিটো কৰি। একো যে অঘটন নঘটাকৈ ভালে ভালে আহি পালোঁ, সেইটোৱে কাৰণে ভগৱানক ধন্যবাদ জনালোঁ। এতিয়া আমি এইটো মনেষ্ট্ৰী আহি আছোঁ, ঠিকছে মনেষ্ট্ৰী। এইটো ইয়াৰ লাডাখৰ চবতছে ডাঙৰ মনেষ্ট্ৰী বুলি কোৱা হয়, ঠিকছে মনেষ্ট্ৰী। তো আমি ইয়াতে আহি আছোঁ, তাত দেখাম কি কি বস্তু আছে। তো আজি কি হ'ল, লাডাখখন বন্ধ হৈ গ'ল। বন্ধ মানে কালি কিবা এটা বোলে খ্ৰীষ্টিয়ান আৰু মুছলিমৰ মাজত কিবা এটা ক্লেছ হ'ল। ক্লেছৰ কাৰণে গোটেই লাডাখ চিটি আজি বন্ধ আছে। গতিকে হোটেল চোটেল একেবাৰে চব বন্ধ, একো খাবলৈ পোৱা নাই আমি এতিয়া। তো চাওঁচোন কি কৰা যায়। তথাপিতো ঠিকছে মনেষ্ট্ৰী আহি আছোঁ। মনেষ্ট্ৰীত আমি অকণমান চাই লওঁ, তাৰপিছত দেখা যাব কি কৰা যায়। তো চাই থাকক। আমি এতিয়া আহিছোঁ ঠিকছে মনেষ্ট্ৰীত কি কি দেখা আছে চব দেখাব ন। অ'কে। তো মই আছোঁ এতিয়া আপোনাৰ ঠিকছে মনেষ্ট্ৰী লেহত আছে। এইটো ইয়াৰ পৰা লেহলৈ আৰু 22 কিলোমিটাৰ বাকী দূৰ আছে। কিন্তু এই যিটো মনেষ্ট্ৰী হয়, এইটো হ'ল আপোনাৰ তিব্বতৰ যিটো মনেষ্ট্ৰী আছে, পুতলা প্লেচ বুলি কোৱা হয়। সেই পুতলা প্লেচৰ আৰ্হিত বনোৱা হৈছে। এইটো বহুত পুৰণা মনেষ্ট্ৰী হয়। টিকেট কাটিব লাগিব, টিকেট ল'লোঁ। টিকেট কিতনা? 50 का। চাওঁচোন বাৰু, টিকেট কাটিলোঁ 50 টকা ল'লে। মনেষ্ট্ৰীত কি আছে দেখা যাওক। এইটো মানে কি হয়, তিব্বতৰ যিটো চবতছে ৱৰ্ল্ড বেষ্ট ডাঙৰ মনেষ্ট্ৰী তিব্বতত আছে, এইটো পুতলা প্লেচ বুলি কোৱা হয়। তাৰ আৰ্হিতে এইটো বনোৱা হৈছে। তো চাওঁ কি আছে। মনেষ্ট্ৰী ইমান ওপৰতে উঠি ভাগৰ লাগি গৈছে, সেইটো বনাই।
ঠিকছে মনেষ্টিত আহিছোঁ ইমান ওপৰত আছে মানে সাপৰ চুটি গৈছেগৈ মোৰ কিন্তু চাবলৈ আহিছে নিজে বুজি পালে মনেষ্টি ঠিকছে চাব আহিছোঁ ঠিকছে মনেষ্টি চাব আহিছোঁ পাথৰ এখন মা কচম এখন ইমান ওপৰলৈ ক'ত যাবা ক'বলৈ নাযাওঁ দে এইফালে চাওক এইটো ঠিকছে মনেষ্টি চাব আহিছোঁ ওপৰত ৱেল বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি আহিছে দেই টেক ৰাউণ্ড ব্লক অঁ এই বুদ্ধ প্ৰতিমূৰ্তি আছে চাওক বস্তুটো সজাই ৰাখিছে দেই কিন্তু যিহেতু 150 বাইক ৰাইডিং কৰি আহি মনস্থিৰ চাবলৈ মন যোৱা নাই তাৰপিছত এপাক চাইজন কি আহিছে বুদ্ধ দেখুৱাই বুদ্ধ মস্ত দালাই লামাৰ ফটো আছে ইয়াতে প্লিজ কি এইটো মংবিলাক বহে মানে নোৱানি কৈ নি বনাইছে অপল চকী এনেকৈ দিছে বৰ সুন্দৰ লোকেশ্যন আছে দেই তো মনস্থিৰ চাব আহিলোঁ আহি তাতে আইচক্ৰীম পালোঁ আইচক্ৰীম এটাকে এইটো ষ্ট্ৰবেৰী ফ্লেভাৰ 70 টকা লৈছে বোলো একে খাওঁ ৰাতিপুৱা ভাত খোৱা নাই ভোক লাগিছে আজি গোটেই বন্ধ হয় কিবা কালি এটা কমিউনিটি ক্লাছ হ'ল কিন্তু বন্ধ আছে গোটেইখিনি বহি অকণমান খাই লওঁ দেই এইটো খাইছোঁ মই এইটো কি কয় আইচক্ৰীম ৰিয়েলি নাইচ দেই ভোকৰ ৰক্ষা পোৱা নাই মানে আজি 150 কিলোমিটাৰ বাইক চলাইছোঁ পেংগংলৈকে পৰা আহি আছোঁ তো চাংলা পাছত ইমানেই ঠাণ্ডা মানে মাইনাছ কিমান আছিলে একদম বৰফ চব পৰি আছে অৱস্থা বেয়া হৈ গ'ল একদম হাতৰ গ্ল'ভছ কিনিছোঁ গ্ল'ভছে কাম কৰে ঠাণ্ডাত কপি কৰি বাইক চলাই আহিছোঁ চাংলাত পাৰ হৈ আহি তাতে আহিলোঁ ভাত খাম বুলি নাই গোটেই বন্ধ ৰেষ্টুৰেণ্ট বন্ধ তেতিয়াই মনস্থিৰ চাব আহিলোঁ এইটো খাই আকৌ বেগটো ঠাণ্ডা কৰিলোঁ তাৰপিছত হোটেল যাম চাগে হোটেল গৈ ভাত খাব লাগিব এতিয়া টেক কেয়াৰ বাই বাই থেংক ইউ এতিয়া বুঢ়া কওক আপোনাৰ লেহ লাডাখ জাৰ্ণিৰ আপোনাৰ কেনেকুৱা অভিজ্ঞতা লেহ লাডাখ জাৰ্ণি বুলি ক'লে কি হয় আমি আগতে ভাবিছিলোঁ যেতিয়া অহা নাছিলোঁ ইয়ালৈ যে বহুত কিবা এটা ভয়ানক চিটুৱেশ্যন হ'ব নেকি বা আমি পাৰিম নে বাইক চলাব বা ক'ত যাম কি কথা কেনেকৈ আমি টুৰটো কেনেকৈ মেনেজ কৰিম কিন্তু ইয়াত যেতিয়া আমি আহি গ'লোঁ অহা দেশত চব চিম্পলি আমাৰ প্লেন মতে গোটেইখিনি কাম হৈ গ'ল আমি যিটো টুৰ এজেঞ্চি আপোনাৰ আমি বুকিং কৰিছিলোঁ মটৰটো লাডাখ তেওঁলোকে ইমান ধুনীয়াকৈ ৱেল মেনেজ ৱেল গাইডেড কৰি আমাক ধুনীয়াকৈ 7টা দিন পাৰ কৰিলে মানে সঁচাকৈ তেওঁলোকক আমি কংগ্ৰেচুলেশ্যন দিবই লাগিব তেওঁলোকে আমাক গোটেই জাৰ্ণিটো প্ৰথম খাৰডংলা ট্ৰপেদি গৈ নুব্ৰা ভেলী থ্ৰুৱেদি গৈ পাকিস্তান পালেগৈ পাকিস্তান বৰ্ডাৰ পালেগৈ পাকিস্তান বৰ্ডাৰৰ পৰা আহি আকৌ আমাক আমি কি হ'ল নুব্ৰা ভেলীৰ পৰা যিটো পেংগঙৰ যিটো আমাৰ যিটো টুৰ আছিলে আমাৰ সেইটো সঁচাকৈ বহুত ভাল লাগিলে বহুত মানে আমাৰ হেৰি হ'ল চেলেঞ্জো হ'ল প্লাছ এডভেঞ্চাৰো বহুত কৰিবলগীয়া হ'ল কাৰণ ৰাস্তাটো বহুতো চেলেঞ্জিং আছিলে আৰু ইমান হাইটত যাব লাগে প্লাছ আপোনাৰ চিয়ক ৰিভাৰ এখনৰ পাৰে যাব লাগে মানে ৰাস্তা আছে নদীখনৰ কিনাৰে কিনাৰে ৰাস্তাটো হ'ল আপোনাৰ কি হয় কিছুমান ৰাস্তা ভাল আৰু কিছুমান ৰাস্তা বহুত বেয়া হয় ইণ্ডিয়ান আৰ্মি সেইখিনি মেইনটেইন কৰি আছে অলমষ্ট 40 কিলোমিটাৰমান আমাৰ অফ ৰোডিং হ'ল অফ ৰোডিঙত মাজে মাজে মই ৱাটাৰ ক্ৰছিং পালোঁ তাৰপিছত এনেকৈ অলপ কষ্ট হ'ল বাৰু কিন্তু যেতিয়া আমি পেংগং লেক পোৱাৰ আগলৈকে ডাৰভুক বুলি এখন জেগা আছে তাতে মানে ইণ্ডিয়ান মিলিটাৰী বহুত ডাঙৰ এটা বেছ কেম্প আছে
তো ড্ৰপবোৰ পোৱাৰ পিছত যিটো আমি ভিউ দেখিলোঁ সেই ভিউটো দেখাৰ লগে লগে আমাৰ যিখিনি আগৰ ৰাস্তাটোৰ যিখিনি কষ্ট আছিল সেইখিনি আমি গোটেই পাহৰি গ'লোঁ মানে ইমানেই সুন্দৰ মানে নেচাৰেল বিউটি আছে হিমালয়খন যে ইমান ধুনীয়া সেইটো আমি এতিয়া আহিহে উপলব্ধি কৰিব পাৰিছোঁ গতিকে আপোনালোকক আমি ক'লে বা ভিডিঅ'টো চাই আপোনালোকে উপলব্ধি কৰিব নোৱাৰে কিন্তু যেতিয়া নিজে আহিব নিজৰ চকুৰে যেতিয়া চাব তেতিয়াহে গম পাব যে হিমালয়খন কিমান ধুনীয়া সঁচাকৈ বহুত ধুনীয়া মানে আপোনালোকে আহক তেনেকৈ হিমালয়ন বিউটিটো এবাৰ এনজয় কৰক কাৰণ লাইফ মানুহৰ জীৱনত এবাৰে জন্ম পায় গতিকে জীয়াই থাকোঁতেই সেইবিলাক এনজয় কৰক চ' গাইছ এইখিনি হ'ল আমাৰ ট্ৰিপটো ইমান ধুনীয়াকৈ মানে পাৰ হৈ গুচি গ'ল 7টা দিন কেনেকৈ পাৰ হৈ গ'ল আমি গমে নাপালোঁ আজি লাষ্ট ডে আজি আমি আহি পেংগং লেকৰ পৰা আহি আমি চাংলা পাছ হৈ লেহত আহিছোঁ তো আজি আমাৰ লাষ্ট ডে কাইলৈ আমাৰ ফ্লাইট আছে লেহৰ পৰা গুৱাহাটী তো মিষ্টাৰ আখতাৰ কওকচোন বাৰু আমি ধৰক কিমান এটা এডভেঞ্চাৰাছ এটা জাৰ্ণি কৰিলোঁ আমি যিহেতু মানে হিমালয়ত আমি বাইক চলাই পোৱা নাই ফাৰ্ষ্ট টাইম বাইক চলাইছোঁ আপুনি নতুন ধৰক ময়ো নতুন আৰু ময়ো তেনেকৈ আগতে বাইক চলাই পোৱাই নাই মানে এনেকুৱা ডাঙৰ হেভি বাইক তো ইয়াত আহি আমি চলাই দিলোঁ ধৰক আপোনাৰ ফিল্ডটো কওক কেনেকুৱা লাগিলে আৰু এনজয় কৰি কেনেকুৱা লাগিলে হিমালয়ান বিউটিখিনি কেনেকুৱা লাগিলে অলপ কওকচোন আপুনি লেহ লাডাখটো সদায় আচলতে এটা মানুহৰ সপোনেই থাকে সৰুৰ পৰা এটা সপোন আছিলে লেহ লাডাখত মটৰচাইকেলে ঘূৰিম বুলি এইবাৰ সেইটো সুবিধা পালোঁ আপোনাৰ লগতে একেলগে আহিলোঁ আপুনিও যিখিনি ভিডিঅ' কৰিলে বা যিখিনি আমি দেখিলোঁ সেইখিনি মানুহেও দেখিব কিন্তু ইয়াৰ যিটো বিউটি আচলতে মটৰচাইকেলখন চলোৱাটো এইখন আমাৰ বাইক এইখনে আমি 7 দিনে আমাক লগত লৈ পেলাই ঘূৰাই আনি লেহ পোৱালে মানুহৰ কনফিডেঞ্চটো ডাঙৰ কথা ভয় খাব নালাগে মানুহে যদি কোনোবা এজনে পাৰিছে আপুনিও পাৰিব আৰু 2 নম্বৰতে বিউটিটো এনেকুৱা আৰু এইটো বিউটি একচুৱেলি এক্সপ্লেইনেবল লিখি বা কৈ শেষ কৰিব নোৱাৰিম নিজে চকুৰে চাক্ষুষভাৱে দেখিলেহে আপুনি গম পাব তাৰমানে একচুৱেলি ইমান ধুনীয়া এটা জেগা আৰু এবাৰ জীৱনত চাবলৈ চেষ্টা কৰক আৰু তেখেতে বহুত কষ্ট কৰি পেলাই ভিডিঅ'খিনি কৰিছে ছাবস্ক্ৰাইব এণ্ড লাইক এণ্ড শ্বেয়াৰ এই চেনেল ট্ৰেভেল ফেণ্টাচি মই ছাবস্ক্ৰাইব কৰিছোঁ আপোনালোকেও ছাবস্ক্ৰাইব কৰক থেংক ইউ